মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে। কাম কাজ আপোনালোকেহে ক'ব লাগিব। যদি আপোনালোকে ক'লে মানিম, দুৰ্গা দাস বুলি ক'লেতো মানিব নোৱাৰিব। তেখেতেতো ক'ব পাৰে, কাৰণ তেখেতে BTCত নাথাকে, সিফালে ছাইডত থাকি পেলাই কথাবিলাক কৈ থাকে। দুৰ্গা দাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে, সেইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে, আৰু নেক্সট আৰু বিধায়ক নিজিকে তেখেতে। গতিকে তেখেতে মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে। কাৰণ তেখেতৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী, এই অঞ্চলৰ সমস্যা, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাৰ লগত তেখেতৰ 1%ও জড়িত নাই। আৰু তেনেকুৱা ব্যক্তিবিলাক এইবিলাক কথা ক'ব পাৰে। আপোনালোকে কওক, আপোনালোকে ক'লে মানিম মই যে ইয়াত যে UPPLৰ মানুহ নাই, UPPL দুৰ্বল হৈছে। আপোনালোকেহে 24 ঘণ্টা BTCত আছে। গতিকে UPPLৰ মেল মিটিং কাম কাজ আপোনালোকেহে ক'ব লাগিব। যদি আপোনালোকে ক'লে মানিম, দুৰ্গা দাস বুলি ক'লেতো মানিব নোৱাৰিব। চাওক, বিজেপি আগ্ৰাসন বুলি মই নকওঁ। মানুহবিলাকে বহুত ভাল ভাল শব্দ ব্যৱহাৰ কৰে। ৰাজনীতি কৰাটো আগ্ৰাসন নহয়। বিজেপি ৰাষ্ট্ৰীয় দল হয়। ভাৰতবৰ্ষৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত, প্ৰত্যেকটো অঞ্চলত বিজেপিয়ে ৰাজনীতি কৰিব, যেনেকৈ কংগ্ৰেছো কৰিব পাৰে। এটা ৰাষ্ট্ৰীয় দল হয়। গতিকে আমি আৰু আঞ্চলিক দল হয়। আমি BTC অঞ্চলত কৰি আছোঁ, আৰু কেতিয়াবা প্ৰয়োজন হ'লে হয়তো ওচৰে পাজৰে অলপ মানে ক্ষিপাবিলাক মেলিব লাগিব, সময়ে ক'ব এইবিলাক। গতিকে আজি ৰাজনীতি কৰাটো আগ্ৰাসন, কেতিয়াবা জাতীয় সংগঠন কৰাটো উগ্ৰ জাতীয়তাবাদ, বিভিন্ন শব্দবিলাক ব্যৱহাৰ কৰে। কিন্তু আপোনালোকে এই শব্দ বাক্যবিলাক ব্যৱহাৰ কৰক, যিটো নেকি গণতান্ত্ৰিক দেশত এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰাত ভাল এটা পৰিৱেশ থাকে। সেই শব্দবিলাক ব্যৱহাৰ কৰিলে ভাল হ'ব। মইতো কালি আছোঁ বাক্সা তামোলপুৰত। কালি তামোলপুৰত বাথৌৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছে, তাত মই আছোঁ। আৰু গধূলিকৈ মই 2-3 ঘণ্টাৰ কাৰণে গুৱাহাটীলৈ গৈছোঁ, আৰু আহি পেলাই ৰাতি 11টা বজাত ঘৰত আহিছোঁ। 4-5টামান টীম আছিলে, যোগদান কাৰ্যসূচী আছিলে, সেইটো কৰিছোঁ। তাৰপিছত 1-2টা বজাত মই শুই গৈছোঁ।